আজি যেহেতু লক্ষ্মী পূজা আৰু আমাৰ একদম ৰাস্তাৰ কাষতে লক্ষ্মী পূজা চলি আছে তো আপোনালোকক সকলো দেখাম তো ভিডিঅ'টো একদম শেষলৈকে চাই থাকিব আপোনালোকে শুনাই পাইছে নাম চলি আছে তাত নাম ধৰি আছে এতিয়াও তো নামৰ মানে বাজনা শুনিব পাৰে আপোনালোকে তো বলকচোন আপোনালোকক আমাৰ মানে ৰাস্তাত গৈ সকলো দেখাই আছোঁ ভিডিঅ'টো একদম শেষলৈকে চাই থাকক বহুত ভাল পাব মেইন গেটখন কি ধুনীয়াকৈ বনাইছে এই আমাৰ মাষ্টাৰ এই গেটখনৰ মাষ্টাৰ এইটো এইবিলাক আমাৰ মাষ্টাৰ আছে গেট বনোৱা চাওক ধুনীয়াকৈ বনাইছে আৰু সেইখিনি আছে মানে চেল্ফি মই ধুনীয়াকৈ দেখাই আছোঁ আপোনালোকক ভিতৰত গৈ কিনে ভিডিঅ'টো একদম শেষলৈকে চাই থাকিব ভিতৰলৈ লৈ আহিছোঁ চাওক ধুনীয়াকৈ চেল্ফি পইণ্টত পূৰা লাইট জ্বলি আছে এই লাইটটো দেখাই দিছোঁ আপোনালোকক ধুনীয়াকৈ আৰু চেল্ফি পইণ্ট চাওক এইখিনি হৈছে চেল্ফি পইণ্ট আৰু ইয়াতে ধুনীয়াকৈ বনোৱা হৈছে মানে ডেকাসকলে বনাইছে বা ময়ো আছোঁ তাত এয়া চাওক আৰু এতিয়া মানে সকলোৱে ৰেডি ইয়াত সেয়া লৈ আছে যিহেতু মানে লক্ষ্মীমাক নিজৰ জেগাত স্থাপন কৰা হ'ব তো সেইকাৰণে ইয়াৰ পৰা লৈ যাব লাগিব উঠাই কিনে তো এয়া চাওক সকলো সেয়া লৈ আছে আৰু সেয়া লোৱাৰ পিছতে এনেকৈ মানে উঠাই নিয়া হ'ব আপোনালোকে চাই থাকিব নিজৰ জেগাত ৰখা হ'ব এতিয়া লক্ষ্মীমাক এতিয়া মানে ঢোল আৰু খোলেৰে এনেকৈ মানে বজাই নিয়া হ'ব আপোনালোকে চাই থাকক আৰু এতিয়া মানে মেইন মন্দিৰটোত মানে লক্ষ্মীমাক মেইন মন্দিৰটো নিয়া হ'ব এতিয়া মানে ইয়াক দাঙি নিয়া হ'ব চাওক সেয়া সকলোৱে লৈ ল'ল ময়ো লৈ ল'লোঁ সেয়া এতিয়া আৰু মানে ইয়াত দাঙি লৈ যোৱা হ'ব আপোনালোকক দেখাই আছোঁ চাওক এতিয়া দেখা পাব আৰু আমাৰ ইয়াত যদি ক'ব যাওঁ প্ৰতি বছৰে এনেকৈ লক্ষ্মীমাক স্থাপন কৰা হয় ইয়াৰ পৰা মানে তাত মেইন জেগাত মানে স্থাপন কৰা হয় ইয়াত বনোৱা হয় মানে ধুনীয়াকৈ সাজি কাচি ইয়াত বনাই দিয়ে তাৰপিছত তাত লৈ যোৱা হয় চাওক এনেকেই আমি প্ৰতি বছৰে নিয়া হয় আপোনালোক ধুনীয়াকৈ দেখাই আছোঁ একদম শেষলৈকে চাব স্থাপন কৰালৈকে ভিডিঅ'টো ভাল পাব এনেকৈ চাই থাকক আৰু এতিয়া ইয়াত মানে লক্ষ্মীমাক স্থাপন কৰিব চাওক ইয়াত বহুত খালী খালী লাগি আছে আপোনালোকে দেখা পাইছে লক্ষ্মীমাটো স্থাপন কৰাৰ পিছতে বহুত বেছি ভাল লগা হয় দেউৰীৰ লগতে বামুণসকল পূৰা ৰেডি হৈ আছে আৰু ইয়াত মহিলাসকল বহিছে ধুনীয়াকৈ লক্ষ্মীমা স্থাপনাৰ পিছতেই ইয়াত মানে নাম কীৰ্তন কৰা হ'ব ধুনীয়াকৈ আৰু সকলো আহিছে নাম পাৰ্টি আহিছে আমাৰ গাঁৱৰ মহিলাসকল আহিছে চাওক বয়োজ্যেষ্ঠসকল আহিছে কীৰ্তন ধৰিব আৰু এনেকৈ মানে স্থাপন কৰা হ'ব চাওক তো খাই আছোঁ ধুনীয়াকৈ ইয়াতে মানে মেইন জেগাত স্থাপন কৰা হ'ব আৰু আপোনালোকে চাই থাকক এনেকৈ স্থাপন কৰা হয় চাওক এয়া ঢোল খোল লৈ একদম বহুত বেছি ভাল লাগে আচলতে এনেকুৱা অনুষ্ঠান আৰু এনেকৈ স্থাপনা কৰা হৈ গ'ল আৰু এতিয়া মানে বামুণৰ কাম কৰি যাব ধুনীয়াকৈ চাই থাকক আপোনালোকে একদম শেষলৈকে আৰু এতিয়া ইয়াত আইসকলে নাম ধৰিব আৰু এইপিনে মানে চাওক এইফালে দেখা ডেন্স কৰি আছে আৰু ইয়াত মানে বৰঙণ লৈ আছে এয়া বন্ধুসকলে একদম আৰু এতিয়া যিহেতু মা লক্ষ্মী স্থাপন কৰা হৈ গ'ল তো এতিয়া মানে ইয়াত নাম কীৰ্তন আৰম্ভ হৈ গ'ল আৰু এইফালে পূজা বুলি দোকান আহি গৈছে এয়া পূৰা বাঁহৰ বস্তু লৈছে আৰু চাওক এই ডেকাসকল পূৰা চাই আছে মোক ভিডিঅ' কৰা আজি মানে ৰাতিলৈ ইমান ভাল নহ'ব দ্বিতীয় দিন মানে আজিৰ পৰা মেলা হ'ব লক্ষ্মী পূজাৰ মেলা আৰু মই মানে সেয়া লৈ আহিলোঁ এইটো মোৰ বেলেগত ইয়াত আছে আচলতে আমাৰ পিছত এটা বেয়া লাগিছে মানে আমাৰ ভাগ্যদেৱী ভিতৰত আছে তো ভাগ্যদেৱী ভিতৰত মানে অকস্মাত মানে বন্ধ হৈ গ'ল তো সেইকাৰণে মানে আমাৰ পূজাখন অলপ মানে অলপ ভাল লগা নাই আজি মানে নিজকে মানে ভাল লগা নাই দোকান পাৰ অলপ কমছে তো সেইকাৰণে অলপ মানে মনটো ভাল লগা নাই আৰু এতিয়া আমাৰ পূজা মানে ৭৭ বছৰ হৈ গ'ল আৰু ২ বছৰ মানে হীৰক জয়ন্তী হ'ব তো তেতিয়া আপোনালোকক ধুনীয়াকৈ ভিডিঅ' এটা বনাই দেখাম মানে কি কৰা হয় তো ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ এইখিনিয়ে তো আৰু আমাৰ ইয়াৰ পৰা মানে দোকান দেখা পাইছা ঘৰৰ পৰা এইখন দোকান দেখিছেনে এইবিলাক দোকান এইবিলাক ইয়াৰ পৰা মই একদম ৰুমৰ পৰা দেখাই দিছোঁ ধুনীয়া কৰি
আৰু ভিডিঅ'টো এইখিনিতে সমাপ্ত বাই বাই।